সিংহাসন সমষ্টিৰ ইনডোৰ ষ্টেডিয়াম প্ৰেক্ষাগৃহ আৰু মুকলি মঞ্চৰ আধাৰশিলা 10 কোটি ব্যয় সাপেক্ষে নিৰ্মাণৰ এইবোৰ আধাৰশিলা স্থাপন কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ছাব্বিছ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপনৰ বাবে বঠাত লাংচৰ চেৰদিহোন আক্ৰামত সাংস্কৃতিক কৰ্মীসকলৰ যুদ্ধকালীন তৎপৰতা। ডকমকাত পথ দুৰ্ঘটনাৰ গুৰুতৰভাৱে আহত চালকসহ 5 যাত্ৰী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। এহাতে শাৰদীয় দুৰ্গোৎসৱ, আনহাতে 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি আংলংবাসীৰ ৰাজ্যৰ এই হিয়া নধৰা শাৰদীয় আনন্দ উৎসৱৰ মাজতে শাসকীয় বিজেপি চৰকাৰে সিংহাসন পৰিষদীয় সমষ্টিবাসীলৈ আগবঢ়ালে গুৰুত্বপূৰ্ণ উপহাৰ। 10 কোটি টকা ব্যয় সাপেক্ষে চিলনীৰ সমীপত ইনডোৰ ষ্টেডিয়াম প্ৰেক্ষাগৃহ আৰু মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ স্পীকাৰ লংকি টিমুঙৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰাজ্যৰ বিত্তমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত কাৰ্বি আংলং জিলাত উঠি অহা যুৱক যুৱতীসকলক খেল তথা কলা সংস্কৃতিৰ প্ৰতি উৎসাহিত কৰাৰ বাবে জিলাখনৰ আন প্ৰান্তৰ লগতে সিংহাসন পৰিষদ সমষ্টিৰ অন্তৰ্গত চিলনিত গেলাৰীৰ সৈতে ইনডোৰ ষ্টেডিয়াম প্ৰেক্ষাগৃহ আৰু মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। Lasinon pini penel to hanili vaida klasa pen pacini po dagalang lithano ko pipi dak singhasana konsensi pen asam angkara long la pen Karbi Anglong along pen penan kapedol flubahong mu dak do konsensi la pen dak sangti halong pen cenglok kijuna lang dame di pua long pen cenglok penan hawar pedol flub dak singhasana hawar pen lo tim Karbi Anglong dak singhasana dak hawar dak raso teronorong lasi teronolong pinisi anu jo ke so bisigera catai long pinilitum nang letum lo kali malang don mang letum lasi rara tum nang cerap cetu dunangi lapen omor sing di so ake hai banal letum kai ke mat cerap cetu duno bromte laningkan pri isi ka paprangan teknel tum peglo kira pulo lapen komcet laso ahormu ka sarveta non angring kedoke singhason lapen nilipa konsensi angkanga longsi do pupitro rong pia ke hai lapen omor sing bisa ke hai longsi do moheta than lo kola so hormu yongsi nanglong lo pulongte ili nador ke lak krisir ke pulo kuntel esiador ko anal tum chini nema kuti krisir ke bra laging kora pho non ador lake singhason ahabar sijo isia kontel স্পীকাৰ লংকি টিমুঙৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত ৰংহাঙে কয় যে গ্ৰাম্য এলেকাত খেল সংস্কৃতিক আদি ক্ষেত্ৰত সুবিধাৰ অভাৱত বাহিৰলৈ ওলাই আহিব নোৱাৰা কিশোৰ কিশোৰী তথা যুৱক যুৱতীসকলক ওচৰতে সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰাম্য এলেকাত এইদৰে ষ্টেডিয়াম আদি নিৰ্মাণৰ আঁচনি লোৱা হৈছে। তেওঁ আৰু কয় যে লংনিটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বনভোজস্থলী চিলনীলৈ অচিৰে ব্লেক টপিং পথ নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু এমএচি প্ৰমুখ্যে পৰিষদৰ আমোলা তথা বিভাগীয় বিষয়াসকল উপস্থিত থাকে। ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পেচিয়েল পেকেজত যিটো পুঁজি দিছে কাৰ্বি আংলঙত প্ৰত্যেক সমষ্টিত স্পৰ্টছ কমপ্লেক্স আৰু কালচাৰেল কমপ্লেক্সৰ ডেভেলপমেণ্টৰ কাৰণে যিটো 10 কোটি আঁচনি প্ৰত্যেক সমষ্টিত দিয়া হৈছে। আজি সিংহাসন সমষ্টিত 10 কোটীয়া আঁচনিত আজি আধাৰ স্থাপন কৰা হৈছে। ইয়াৰ কালচাৰেল কমপ্লেক্স থাকিব, ইনডোৰ ষ্টেডিয়াম থাকিব, অপেন ষ্টেজ থাকিব আৰু গেলাৰী থাকিব আৰু লগতে ইয়াৰ দুখীয়া পৰিয়ালবিলাকক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি মস্কো মেলাজি ভিতৰত লোৱা হৈছে, পাথৰ আইতাৰ ভিতৰত লোৱা হৈছে প্ৰত্যেক পৰিয়ালেৰে ইয়াত আৰু যিবিলাকৰ ইয়াত দুখীয়া বিজনেছমেন দুখীয়া তেওঁলোকৰ পৰা মহিলাবিলাকৰ কাৰণে স্থানীয় এমএচিয়ে নিজৰ দৰমহাৰ পৰা
মংগল ইংখেৰ ৰিপৰ্ট কাৰ্ড নিউজ 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ বাবে হাতত মাত্ৰ কেইটামান পহৰ বাকী এনে সময়তে সমগ্ৰ কাৰ্বি আংলং জিলাতে কেএছএ অধীনৰ মাণ্ডলিক কেএছএ উদ্যোগত অহা 16 অক্টোবৰৰ পৰা 19 অক্টোবৰলৈ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে চলিছে ভীষণ তৎপৰতা এই ক্ষেত্ৰত পিছ পৰি থকা নাই পশ্চিম কাৰ্বি আংলং বঠাতলাংছ মাণ্ডলিক কেএছএ যুদ্ধকালীন তৎপৰতাৰে মহোৎসৱৰ উদযাপনৰ বাবে প্ৰয়োজনীয় নিৰ্মাণ কাৰ্য আত্মনিয়োগ কৰিছে চেৰদিহুন আকলামৰ অভ্যৰ্থনা সমিতিয়ে কেইদিনমানৰ পিছতে জাকজমক হৈ উঠিব চেৰদিহুন আকলাম বঠাতলাংছ অঞ্চলৰ 16টা সাংস্কৃতিক গোটে অংশগ্ৰহণ কৰিবলগীয়া 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱস্থলী কাৰ্বিৰ পৰম্পৰাগত নৃত্য গীত তথা চেংপি চেংছৰ শব্দই বঠাতলাংছৰ আকাশ বতাহ মুখৰিত হৈ পৰিব সাংস্কৃতিক গোটে আহি বাহৰ পাতিব পৰাকৈ কেইবাটাও শিবিৰ আৰু বিশাল সাংস্কৃতিক পথাৰখনত দৰ্শকে চাই আনন্দ উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন পূজা মণ্ডপত আয়োজিত দুৰ্গা পূজাৰ সমান্তৰালকৈ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আনন্দই কেইবাগুণ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে আনহাতে স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে মহোৎসৱ উদযাপনথলী চেৰদিহুন আকলামত উপস্থিত হৈ চূড়ান্ত নিৰ্মাণ কাৰ্য তথা প্ৰস্তুতিসমূহ নিজ চকুৰে প্ৰদৰ্শন কৰে আটাইবোৰ প্ৰস্তুতি চাই সন্তুষ্টি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে Pina penilto reception committee ba unit atung ke wang pol asila so unit atum phaniltum pinap si receive ji so apot niltum non si sek sedang momlo la unit pen ke wang according ji atum ke kan kilun la so puthak niltum dak karbiang longar lole paduchot ji kali nitum ke ha ang tanan ta iltum la pindeng sumpot pen cenglok ke kan kilun pen cenglok ilitum la jutang along doan aso namungan ta iltum ha kaprek adir along tamil tum kepace thangi phansi pini laso niltum dak watalang so junel committee pen stame nitum pangtang ponlo lapen laso pangtang alogot kadowil tum karbia rap stame anso se nang cirap nang citudun po sining thelo at stame iltum phan ladak nang cirap nang citudun bek po pulpen emethang pindeng support stame citene ni pinde ji pangtang pon thegji pola pen sinil tum pini ladak penap pen iltum ke ceng pon pola sila so ke ceng hot bangta iltum kadowil cirap citu pen pacun pon bek po pame po si ning cite pen pini laso Serdun aklam lang pesin itu pini laso alam বঠাতলাংছৰ পৰা জাছন ইংখেৰ ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলঙৰ ডকমকাত পথ দুৰ্ঘটনা AS01D 5753 নম্বৰৰ টাটা মোবাইল গাড়ীখনে ডকমকাৰ মহামায়া গাঁৱত পথ নিৰ্মাণৰ বাবে সামগ্ৰী লৈ গৈ আছিল আৰু গৈ থকা পথতে ডকমকাৰ বিঅচিৰ সন্মুখত গাড়ীখনে দুৰ্ঘটনাত পতিত হয় এই ঘটনা সংক্ৰান্তত জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত টাটা মোবাইল গাড়ীখন লাংহিনৰ পৰা তীব্ৰ বেগেৰে আহি আছিল আৰু বিঅচিৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত টাটা মোবাইলখনৰ চালক নিৰ্মল বসুমতাৰী বয়স 42 আৰোহী জাকিৰ হোসেন বয়স 40 জয়ান আলী বয়স 30 গুহাৰ আলী বয়স 45 নুৰজামান আলী বয়স 30 গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষী ততালিকে উক্ত স্থানত উপস্থিত হয় আহত আটাইকেইজনকে ডকমকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নি চিকিৎসা প্ৰদান কৰা হয় যদিও আহত গুৰুতৰ হোৱাৰ বাবে 5 জনকো নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে লাংহিনৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা সদৰ ডিফু বৰনামঘৰ সোমবাৰে উলহ মালহৰে নাম কীৰ্তনেৰে নামঘৰ সমন্বয় ৰক্ষী সমিতিৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে এই 23 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত সমন্বয় ৰক্ষী সমিতিৰ সভাপতি পূৰ্ণকান্ত কাকতিৰ পতাকা উত্তোলন আৰু সমন্বয় ৰক্ষী সমিতিৰ উপসভাপতি কমলেশ্বৰ ডেকাৰজাৰ স্মৃতি তৰ্পণেৰে শুভাৰম্ভ কৰে দিনজোৰা কাৰ্যসূচী এই সমূহ কাৰ্যসূচীৰ অন্তত ভকত গোপিনীসকলে মিলি নাম কীৰ্তন আৰম্ভ কৰা হয়
নাম কীৰ্তনৰ অন্তত প্ৰসাদ গ্ৰহণেৰে দিনজোৰা কাৰ্যসূচী অন্ত পৰে। নামৰ এইটো অনুষ্ঠানৰ জন্ম হৈছিল আজি 23 বছৰ 23 নম্বৰত আমি জন্মদিনত উপস্থিত হৈছোঁ। এতিয়া আমাৰ 24 বছৰ ধৰি দিব। এই 23টা বছৰ ঘৰত সক্ৰিয়ভাৱে সঞ্জলীয়ভাৱে অতিবাহিত কৰি আজি 23 নম্বৰত আমি ভৰি দিলোঁহি। আৰু এই নামঘৰটো আমাৰ ডিফুত সমস্ত যিমান নামঘৰ আছে সকলো নামঘৰ মিলি এখন সমিতি আছে। সেই সমিতিখনে পৰিচালনা সমিতি এখনো আছে। তাৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই। পংকজ ডেকাৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Family Restaurant, a fine dining restaurant, the most flavorful and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait, not only this. Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Difu. For more details and services, please contact at 7024-56806 or 9957-537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Difu Main Market. Hurry up! Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu, Karbi Anglong, Birla, near Bharat Petrol Pump. A family restaurant, a part of your family.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Kanj Juice. Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত BLTৰ অষ্টম দফাৰ ভিত্তিত দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰৰ যি বিবেচনা চলিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ASTC, KSA আৰু KNCA। লোকসভা নিৰ্বাচন চাপি অহাৰ লগে লগে ৰাজ্যখনত ৰেহৰূপ ক্ৰমে সলনি হ'ব ধৰিছে। নিৰ্বাচনৰ লাভালাভৰ উৎস বিচাৰি ক'ত কি কৰিলে শাসকীয় দলে নিজৰ পক্ষত ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব পাৰিব এই লৈ অহৰহ প্ৰচেষ্টা বৰ্তমান শাসকীয় দল বিজেপিৰো। এনেদৰে এৰা ধৰা মাজৰে পৰি থকা BLT চুক্তিৰ অষ্টম দফা হঠাতে কেন্দ্ৰৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিছে। আনহাতে পিছপৰা পাহাৰীয়া জনগোষ্ঠীতকৈ বড়ো জনগোষ্ঠীসকলক তুলনামূলকভাৱে আগবঢ়া। সেয়েহে পিছপৰা পাৰ্বত্য জনগোষ্ঠীসকলৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত এই চুক্তি কোনো পক্ষে কাৰ্যকৰী নকৰাৰ পক্ষপাত কৰিছে ASDC, KSA, KNCA আৰু এই ক্ষেত্ৰত দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰা নিৰ্বাচিত সাংসদ তথা বিধায়কসকলে আগৰণুৱা ভূমিকা ল'ব লাগে বুলি দাবী তুলিছে যৌথ সংগঠনৰ নেতৃত্বই। যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ সন্মুখীন হ'ব পাৰে যাত্ৰীবাহী বাহন তথা অন্যান্য বাহনৰ। নাগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলং বোকাজান মহকুমাৰ লাহৰিজানৰ সমীপৰ দলঙত ভয়ংকৰ ফাট অতি বিপদসংকুল অৱস্থাতে পাৰাপাৰ বিভিন্ন সৰুবৰ বাহন এই লৈ ভীষণ চিন্তিত দুই সীমান্তবাসীৰ। দৃশ্যখিনিলৈ মন কৰক। কি ভয়ংকৰভাৱে দলংখনৰ ঠিক মাছ অংশৰ পৰা কিছু আঁতৰত ফাট মেলিছে। সেইবুলি দলংখনেৰে যান বাহনৰ চলাচল বন্ধ হোৱা নাই। অতি বিপদজনকভাৱে চাৰিচকীয়া বাহনৰ পৰা দুচকীয়া বাহনসমূহ নিৰবিচ্ছিন্নভাৱে চলি আছে। দিনৰ ভাগত কোনোমতে চলি গ'লেও নিশা হৈ পৰে আটাইতকৈ বিপদজনক। দলঙৰ এই অৱস্থাক লৈ চিন্তিত আৰু হাহাকাৰ পথচাৰীৰ, যাত্ৰীৰ লগতে স্থানীয় দুই সীমান্তবাসী। কিন্তু এই ক্ষেত্ৰত ডিমাপুৰ জিলা প্ৰশাসন কিংবা বিভাগীয় কোনো কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। পুনৰ অভিযোগ প্ৰত্যাভিযোগেৰে সংবাদ শিৰোনামাত আহিবলৈ ধৰিছে নেকি কেছে।
এখন মঞ্চ অৱস্থান কৰি কেছে কিয় সমাজৰ তথা জাতিৰ সপক্ষে সংগ্ৰামত আগুৱাই যাব নোৱাৰে ইয়াৰ বিপৰীতে নিজৰ মাজত বিভিন্ন কাৰণত অভিযোগ অভিযোগেৰে সময় অতিবাহিত কৰি ছাত্ৰ সংগঠনে বহু সময়ত মূল লক্ষ্যৰ পৰা যেন আঁতৰি আহে হয় বহুধাৰা বিভক্ত কেছে বিগত দিনৰ পৰা এক কেছে যেন কেতিয়াও হৈ নুঠিব সত্যহতে চেমছন টেৰণৰ নেতৃত্বৰ কেছেও সেই একেটা যাত্ৰাৰ যেন পথিক হ'বলৈ ওলাইছে চেমছনৰ নেতৃত্বক সহিব পৰা নাই তেওঁৰ অধীনস্থ শাখা কেএছৰ নেতা তথা সদস্যবৰ্গই কেএছৰ কেন্দ্ৰীয় কমিটিৰ নেতা চেমছন টেৰণক সৌৰাচাৰী আৰু ময়মতীয়া আৰোপ দিয়া চেমছন টেৰৰ নেতৃত্বৰ কেছে এই কিন্তু উলুটাই ধৰিছে টেংৰালাংছ আৰু বৰকক কেএছৰ নেতা ৰাম সিং তকবিক ৰাজনৈতিকভাৱে পৰিচালিত কৰাৰ মহা আৰোপ সহকৰ্মী ৰাম সিং তকবিলৈ অৱশ্যে এই সংক্ৰান্তত কোনটো পন্থীয়ে ছাত্ৰ সংগঠনটোৰ নীতি নিয়মত আবদ্ধ হৈ কাম কৰি আছে অথবা কোনটো পন্থীয়ে স্বপৰুণ্ডিতভাৱে ৰাজনৈতিক স্বাৰ্থ নিহিত হৈ কাম কৰিছে সেয়া সময়তে ক'ব পৰা যাব কিন্তু ছাত্ৰ সংগঠন এনেদৰে ভাগ ভাগ হৈ থাকিলে সমাজ তথা দেশৰ হকে অকণো যেন মংগলজনক নহ'ব সেয়া অতি সত্য কথা আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ